মোৰ কণমানিহঁত কেনেকুৱা আছা? ময়ো ভালে আছোঁ। আহা, পুনৰ আজি এটা আকবৰ বীৰবলৰ সাধু শুনো। এবাৰ সম্ৰাট আকবৰৰ ৰাজপ্ৰসাদৰ পৰা এটি অতি মূল্যৱান সম্পদ হেৰুৱালে। আকবৰে বহুত বিচাৰিলে, বিভিন্ন মানুহক লগালে, কিন্তু সেই মূল্যৱান সম্পত্তি বিচাৰি নাপালে। কি কৰে তেওঁ চিন্তাত একদম মানুহজন শুকাই খিনাই যোৱা যেন হৈছিলে। তেওঁৰ অৱস্থা বীৰবলে দেখা পাই পেলাই অনুমান কৰিলে যে কি সম্ৰাট আকবৰৰ কিবা এটাতো হৈছে। তেতিয়া তেওঁৰ ওচৰলৈ গৈ পেলাই সম্ৰাট আকবৰক সুধিলে, কওকচোন মহাৰাজ, যদি বেয়া নাপায়, আপোনাৰ কি সমস্যা হৈছে? কি জানিবা মই আপোনাৰ সমস্যাৰ সমাধান কৰিবই পাৰোঁ। কওঁ নকওঁকৈ সম্ৰাট আকবৰে বীৰবলক কথাটি ক'লে যে কি তেওঁৰ এটা অতি মূল্যৱান সম্পদ হেৰুৱাইছে, যাৰ বিষয়ে তেওঁ বহুত বেছি প্ৰচাৰ কৰিব নোৱাৰে, তেতিয়া হিতে বিপৰীত হ'ব। বীৰবলে ক'লে, মহাৰাজ, আপুনি যদি অনুমতি দিয়ে তেতিয়াহ'লে মই এবাৰ এই কামটো কৰিব পাৰোঁ নেকি, ভাবি চাওঁ নেকি বাৰু। কৈছে, যদি পাৰা কৰা, কিন্তু কথাটি বেছি প্ৰচাৰ নকৰিবা। কিন্তু মোৰ সন্দেহ এই মূল্যৱান সম্পত্তি আমাৰ ৰাজপ্ৰসাদৰে কোনোবাই চুৰ কৰিছে। সেইটোত মই সম্পূৰ্ণৰূপে খাটাং, কিন্তু কোনে কৰিছে মই সেইটো উলিয়াব পৰা নাই। তেতিয়া বীৰবলে ক'লে, হ'ব মহাৰাজ, মই এবাৰ চেষ্টা কৰি চাওঁ। তেতিয়া কি কৰিলে, ৰাজপ্ৰসাদৰ বিভিন্ন কৰ্মচাৰীক, বিভিন্ন ব্যক্তিক ৰাজ দৰবাৰলৈ মাতি পঠালে। মাতি পঠাই ক'লে যে কি তোমালোকেতো জানাই মই কিছুদিনৰ বাবে ৰাজ্যৰ বাহিৰত গৈছিলোঁ। ৰাজ্যৰ বাহিৰত মই এক বিশেষ প্ৰশিক্ষণৰ বাবে গৈছিলোঁ, য'ত এখন ৰাজ্য যাতে সুস্থিৰে থাকিব পাৰে তেনেকুৱা এটি বিদ্যা মই শিকি আহিছোঁ। এখন ৰাজ্যত যথেষ্ট পৰিমাণে কি হয়, চুৰি হয়, ধন লুটপাট হয়। সেয়েহে সেই কাৰ্য কৰা মানুহক যাতে ধৰিব পাৰোঁ তেনেকুৱা এটি বিদ্যা মই আন এজন ব্যক্তিৰ পৰা কি কৰিছোঁ, শিকি আহিছোঁ। আজি মই প্ৰথম এই ৰাজপ্ৰসাদত যিটো বস্তু চুৰি হৈছে তাৰ ওপৰত মই প্ৰয়োগ কৰিব বিচাৰোঁ যে কি মই শিকি অহা বিদ্যাটোৱে কাম দিয়ে নে নিদিয়ে। প্ৰত্যেকৰে হাতত এডাল লাঠি দিলে। কৈছে বীৰবলে যে কি এই লাঠিডালত, প্ৰতিডাল লাঠিতে এটা এটা মন্ত্ৰ আছে, আৰু যিয়ে এই বস্তুটি মহাৰাজৰ চুৰ কৰিছে তেওঁৰ লাঠিডাল 2 ইঞ্চি দীঘল হৈ যাব ৰাতিৰ ভিতৰতে। সেই মন্ত্ৰটোৱে কাৰ্য কৰিব, আৰু যিয়ে চুৰ কৰা নাই তেওঁৰ লাঠিডাল একেই হৈ থাকিব। 2 ইঞ্চিৰ বেছিও দীঘল নহয়, 2 ইঞ্চিৰ কমো নহয়, 2 ইঞ্চি দীঘল হ'ব। তাৰপিছত তেনেকৈ লাঠিডাল লৈ পেলাই সকলোকে যাব দিলে। পুনৰ পিছদিনাখন ৰাজপ্ৰসাদত আহিব দিলে। প্ৰতিজন ব্যক্তি ৰাজপ্ৰসাদত আহি পেলাই তাৰপিছত ৰাজদৰবাৰলৈ গ'ল। ৰাজদৰবাৰত প্ৰত্যেকৰে পৰা কি কৰিলে, বীৰবলে লাঠিবোৰ ল'লে। লাঠিডাল লওঁতে তেওঁ চালে যে কি এডাল লাঠি 2 ইঞ্চি সৰু হৈ আছে। তেতিয়া লগে লগে সম্ৰাট আকবৰক ক'লে, মহাৰাজ, এওঁৱেই আপোনাৰ বস্তু কি কৰিছে, চুৰ কৰিছে, মই খাটাং, এওঁৰ লগতেই আপোনাৰ বস্তু আছে। সম্ৰাট আকবৰে ক'লে, কেনেকৈ? মহাৰাজ, মই কালি কৈছিলোঁ যে কি যাৰ লগত এই লাঠিডাল থাকিব আৰু যিয়ে চুৰ কৰিছে, প্ৰত্যেকৰে লগতে লাঠি আছে, আৰু যিয়ে চুৰ কৰিছে তেওঁৰ 2 ইঞ্চি লাঠিডাল দীঘল হৈ যাব। এখেতে ভয়তে লাঠিডাল 2 ইঞ্চি সৰু কৰি দিছে। তেতিয়াহ'লে মহাৰাজ চাওক, আন লাঠিৰ তুলনাত এই লাঠিডাল 2 ইঞ্চি চুটি। অৰ্থাৎ মই কোনো মন্ত্ৰ কোৱা নাছিলোঁ, আৰু মই কোনো এনেকুৱা বিদ্যা শিকিও অহা নাই।
মাথো তেওঁলোকৰ মনত যাতে এটি ভয় সোমায় আৰু যাতে বিশ্বাস আহে সেইকাৰণে মই সেইটো কথা কৈছিলোঁ। আৰু মানুহজনে মোৰ বুদ্ধিৰ পাকত সোমাই গ'ল আৰু লাঠিডাল 2 ইঞ্চি দীঘল হৈ যোৱা বুলি ভাবি তেওঁ 2 ইঞ্চি কি কৰিলে ভাঙি পেলালে, যাৰ ফলত লাঠিডাল ছুটি হৈ গ'ল আৰু আমি চোৰ কোন ধৰিব পাৰিলোঁ। সম্ৰাট আকবৰে বীৰবলৰ কাৰ্যত সুখী হৈ তেওঁক যথেষ্ট উপহাৰ দিলে আৰু চোৰজনক কাৰাগাৰত বন্দী কৰি থলে। চোৱাচোন, বেয়া কাৰ্য কৰি পেলাই কেতিয়াও সাৰি যাব নোৱাৰি, হয়নে মইনাহঁত? বুদ্ধিয়ক বীৰবলৰ এই বুদ্ধিটোনো বাৰু কেনেকুৱা লাগিলে চোৰ ধৰা? মোক জনাবা দেই।